হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভাল আৰু ভালে থাকক। আৰু আজি বতৰটো খুব বেছি ধুনীয়া হৈছে আৰু আজি আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আৰু এতিয়া বাজিছে ৰাতিপুৱা 8টামান বাজিছে। আমি চাহ খোৱাই নাই, মা গা ধুই আছে। মা গা ধুই মেলি আহি লওক, তাৰপিছত আমি দুয়োজনী একেলগে চাহ খাম আৰু আপোনালোকক দেখাই যাম। চাই থাকক। চাহ বাকি ল'লোঁ আৰু তাতে বিস্কুট আৰু মিক্সাৰনো কেনেকৈ সদায় সদায় খাই থাকিবলৈ মন নাযায় আৰু সেইকাৰণে আজি বেলেগকৈ বনাই লৈছোঁ। এইপিনে আটাৰ পৰা বনাই লৈছোঁ আৰু এইপিনে মাৰ লগত চাহ খাওঁতে এনেই ভিডিঅ' কৰিছিলোঁ আৰু অলপ আগতে তেনেকৈ ভিডিঅ' কৰা নহয়, মানে মোৰ লাজ লাগে আৰু সেইখন লাজটো ভাঙিব আৰু মায়ে ভাবিছিলে মই ফটো মাৰিছোঁ বুলি। আৰু আমি এতিয়া চাহ তাহ খাই মেলি ল'লোঁ। বহুত দেৰি বহিলোঁ, মাৰ লগত কথা পাতিলোঁ আৰু এনেই যেতিয়াৰ আগৰ কথা। তাৰপিছত সেইজনী মায়ে কিবা বন উঘালি আছে। এতিয়া ময়ো কাপোৰ কানি ধুই লওঁ। আৰু এইপিনে খুৰীয়ে আম পাৰি আছে। আপোনাৰ গাত পৰিব ক কৰিলে কেইটা পালে? 7টা 8টা 9টা। তই এইকেইটা কি কৰিবি? এইপিনে খুৰীয়ে যে আম পাৰিছিল, মোকো 2টা দি থৈ গ'ল। আমাৰ নহৈছিলে, গছজোপা আচলতে খুৰীহঁতৰ হৈছিলে। আমাৰ এইপিনে আছিলে, এইপিনে মানে কেইটামান লাগিছিলে আৰু লাগিছিলে বহুতখিনি আম লাগিছিলে, কিন্তু বান্দৰে মানে হৰাই পেলালে। আমাৰ ইয়াত বহুত বেছি বান্দৰ আছে আৰু একো বস্তু নাথাকে, শাক পাতটো একো নহয়। কিবা এটা বস্তু লাগিলেও মানে খাই মেলি চব খতম কৰি থৈ যায় আৰু এইপিনে চাটনি পিচিবলৈ এইপিনে কি কয় এইটো নগা ধনিয়া পাতো দি থৈ গৈছে। লৈ যাওঁ আৰু বনাব লাগিব। আমকেইটা কিন্তু অলপো মানে পুকীয়া নহয়, ভাল হয় আৰু বহুত বেছি টেঙা। আৰু ময়ো মোৰ কাপোৰ কানি বহুত তিয়াই দিছোঁ, চোফাৰৰ কাপোৰ চাপোৰ তিয়াই মেলি থৈ দিছোঁ। সেইখিনি ধুই লগে। বতৰটো ভালে কৰিছে বাৰু, বতাহ মাৰি আছে, ৰ'দ ইমান বেছি দিয়া নাই, দিব ধুই লওঁগে। মই কাপোৰ কানি ধুই এইটো বাল্টিঙত সোমাই লৈছোঁ, মেলি লওঁ। বতৰটো বতাহ মাৰি আছে, ভালেই লাগিছে বাৰু মেলি লওঁ। আৰু সেইপিনে মই কাপোৰ কানিবোৰ মেলি ল'লোঁ। তাৰপিছত এতিয়া ভাত পানী বনাওঁগৈ আৰু 11টামান বাজিলেগে টাইমটো। আৰু বতৰটো ৰ'দেই দিছিলে ৰাতিপুৱা, এতিয়া বতৰটো অলপ সেমেকা টাইপৰ কৰি দিছে, বতাহ মাৰি আছে, ভাল লাগিছে। কিন্তু গৰম উঠি আছে আৰু ৰ'দ দিয়াৰ কাৰণে এইটো কাৰণে ভাল লাগিছে যে বহুদিন বৰষুণ দিলে, তাৰ ফলত বহুত ঠাইত বানপানী হৈছিল আৰু সেই বানপানী হোৱা ঠাইসমূহত পানীসমূহ শুকাব আৰু অলপ মানুহবোৰ মানে সুস্থ হোৱাৰ নিচিনা লাগিব আৰু তাৰ কাৰণে মনটো ভাল লাগিছে। আৰু ভগৱানৰ সেয়ে প্ৰাৰ্থনা যে পানীবোৰ জল্দি জল্দি শুকাওক, মানুহবোৰ অলপ সুস্থ হৈ উঠক। বহুতৰে বহুত বেমাৰ আজাৰো হৈছিল আৰু ভাল হওক চব। আৰু এতিয়া ভাত পানী বনাই লওঁগৈ আৰু চাই থাকক। আৰু এইপিনে আপোনালোকক কৈছিলোঁ যে আমাৰ এইপিনে বান্দৰ আছে বুলি, এইবোৰেই গোটেই মানে অশান্তি কৰি থাকে মানুহক, থাকিব নিদিয়ে অলপ টাইম শান্তিকৈ। আৰু ঘৰ দুৱাৰ এৰি পিনে ক'লেও মানুহ যাবলৈ নোৱাৰে, বান্দৰৰ পৰা একো বস্তু মানে নাথাকে আৰু ঘৰতো একো শাক পাত নাথাকে। তাহাঁতৰ চাগে পূৰা গৰম উঠিছে চাগে, গা ধুইছে। বান্দৰে পূৰা গা ধুইছে। গৰম লাগিছে চাগে তাহাঁতৰ। ডাংডালত উঠি পেলাই ওপৰৰ পৰা পানীত পৰি দিছে মানে।
বান্দৰৰ পূৰা উৎপাত হৈছে আমাৰ ইয়াত। গৰমত চাগে তাহাঁতি থাকিব পৰা নাই। তলত পানী আছে যে সেই ডাংডালৰ পৰা পৰি দিছে ওপৰৰ পৰা বাঁহ গছৰ পৰা। আৰু এইপিনে মই চাটনি পিচিবৰ কাৰণে বস্তু বিচাৰি আহিছোঁ আৰু এইখিনি অথনি খুৰীয়ে দিয়া নগা ধনিয়া পাত। এইখিনি আমাৰ এইপিনে নগা ধনিয়া পাত বুলি কয়, বহুতে কিবা বেলেগ বেলেগ কয় আৰু নাজানো মই। বোকা লাগি আছে, ধুব লাগিব। আৰু এইপিনে এইখিনি মচন্দৰী ছিঙি লওঁ, ওলাই আছে ইয়াতে। আৰু এইপিনে এতিয়া ছিঙিবলৈ আহিছোঁ নৰসিংহ, নিজৰ ঘৰৰে হয়, বহুত ডাঙৰ গছজোপা। কোমলীয়াতে ভালেই লাগে, বুঢ়া হ'লে বেয়া, আৰু বেছি কোমলীয়া হ'লেও তিতা হয়। ছিঙি মেলি ল'লোঁ, দুজনীলৈ হৈ যাব, আমি দুজনীহে। এতিয়া এইখিনি ধুই লওঁ। এইপিনে এইটো আম এডোখৰ দিম, গোটেইটো নহয় কিন্তু। এইখিনি ধুই মেলি লওঁ। আৰু আমাৰ এইপিনে বৰষুণ দিছে, বহুত ডাঙৰকৈ বৰষুণ জাক আহিলে। সদায় পিছবেলা টাইমত সদায়ে দিয়ে। আৰু এইপিনে মই গোটেইখিনি বস্তু লৈ ল'লোঁ। এইখিনি পাতখিনি কাটি ল'লোঁ সৰু সৰুকৈ, তেতিয়া পিচিবলৈ ভাল হ'ব। আৰু এইপিনে জলকীয়া লৈছোঁ, আদা, আম টেঙাটো ইমানেই বেছি টেঙা নহয়, ভাবিব নোৱাৰে ইমানেই বেছি টেঙা। এইডোখৰ চাগে বহুত বেছি টেঙা হ'বহে। আৰু এইপিনে ৰচুন লৈছোঁ আৰু নিমখ। এতিয়া পিচি লওঁ। এইপিনে মোৰ চাটনি ৰেডি হৈ গ'ল, পিচিলোঁ। ইমানখিনি ওলালে হৈ যাব, আমি দুজনীহে মানুহ। আৰু মোৰ এতিয়া ভাত পানী বনাই মেলি হৈ গ'ল। এতিয়া দুজনীয়ে খাই লওঁগৈ। একেবাৰে চিম্পলকৈ বনাইছোঁ, কাৰণ মা পেটটো বোলে বৰ এটা ঠিক কৰা নাই, সেইকাৰণে এনেকৈ বনাই মেলি দুজনীয়ে খাই লওঁ, দুজনীয়ে মানুহ। বনালোঁ দাইল, আৰু এইপিনে চাটনি বনাই দিলোঁ, আৰু এইপিনে আলু পিটিকা বনাই দিছোঁ, আৰু এইপিনে ভাত। এতিয়া খাই লওঁ। আৰু এতিয়া আমি সকলোৱে ভাত পানী খাই মেলি আজৰি হ'লোঁ। সকলো মানে অকল মা মই আহে আৰু দুজনী খাই মেলি ল'লোঁ। আৰু খাই মেলি কাঁহী বাতিও ধুই ল'লোঁ। কাঁহী বাতি ধুই মেলি এতিয়া বাজিছে পূৰা কাটা কাটি 1টা বাজিছে। এতিয়াতো বেলেগ একো কাম নাই, সেইকাৰণে ভাবিছোঁ অলপ দেৰি শুই লওঁ। মাও শুইছেগৈ, আৰু শুই মেলি আকৌ আপোনালোকক লগ পাই আছোঁ। আৰু অথনি শুবলৈ গৈ পেলাই শুবই নাপালোঁ। অলপ দেৰি এনেই মোবাইল চালোঁ, আৰু তাৰপিছত যেতিয়া টোপনি ধৰিছে তেতিয়া দেউতাই মাতিলে। টিউবৱেলটো মানে কিবা এটা বেয়া হৈছিলে, পানী নোলাইছিলে, শুকাই গৈছিলে। তাকে ভাল কৰিবলৈ ধৰিবলৈ মাতিছিলে আৰু দেউতা, আৰু তাতে ধৰি দিলোঁগৈ। সেনেকৈয়ে টাইমটো গ'লগৈ। আৰু এতিয়া বতৰটো চাওকচোন, ইমান বেছি বেয়া কৰিছে, ক'লা কৰি আহিছে, আৰু খুব বেছি মেঘ গাজিছে, বৰষুণ দিব চাগে। কাপোৰ কানিবোৰ লৈ গ'লোঁ, আৰু এতিয়া কি কৰোঁ দেখাওঁ আৰু চাই থাকক। আৰু এইপিনে চাওকচোন, হ'লে আমাৰ এইপিনে বৰষুণ আহিলে অলপ টাইম ৰ'দ দিব, আৰু তাৰপিছত বৰষুণ দিব। সদায় এনেকুৱা কৰিছে, 4 দিনমান হ'ল। আপোনালোকৰ পিনেও এনেকুৱা কৰিছে নেকি ক'বচোন। হ'লে বতৰটো একেবাৰে ভাল নহয়, বতৰটো। আৰু আজি মই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে, আৰু যদি ভাল লাগিলে প্লিজ কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আৰু আজিলৈ বাই বাই, টেক কেয়াৰ।